দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু লাউডুং শিৱপুৰ আঞ্চলিক সমিতিৰ সহযোগত দুখীয়া ৰাইজক বিতৰণ কৰে খাদ্য সামগ্ৰী। ৰাজ্যত লকডাউন চলি থকা সময়ত কিছু ৰাইজৰ সকাহ পোৱাৰ কাৰণে তেওঁলোকে এই সামগ্ৰীসমূহ আগবঢ়ায়। আমি আপোনালোকক জনাবলৈ লৈছোঁ যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু লাউডুং আঞ্চলিক সমিতিৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰে দুখীয়া ৰাইজক। নেতৃবৃন্দই এক সহযোগিতাৰ আদৰণিৰ স্বৰূপে আগবঢ়াই খাদ্য সামগ্ৰী যাতে দুখীয়া ৰাইজক কিছু হ'লেও সকাহ প্ৰদান কৰে। সেই ক্ষেত্ৰত আমি আপোনালোকক জনাবলৈ লৈছোঁ বা আপোনালোকে চাই আছে জনতা নিউজ অসমত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ওদালগুৰি জিলা সমিতিৰ আৰু লাউডুং আঞ্চলিক সমিতিৰ উদ্যোগত তেওঁলোকে বিতৰণ কৰি আছে খাদ্য সামগ্ৰীবোৰ। ওদালগুৰি জিলা সমিতি নেমচুৰ আৰু শিৱপুৰ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকলে এই খাদ্য সামগ্ৰীসমূহ নিজাববীয়াকৈ ৰাইজক প্ৰদান কৰিছে আৰু আমি আসমত খানৰ কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সেই প্ৰতিক্ৰিয়াসমূহ আমি জনতা নিউজ অসমৰ সমূহ দৰ্শকসকললৈ আগবঢ়াইছোঁ। আহক আমি আসমত আলী কি মন্তব্য প্ৰদান কৰিছে অসমৰ ৰাইজৰ কাৰণে তথা বিশ্ববাসীৰ কাৰণে তথা ভাৰতবাসীৰ কাৰণে আমি সেই প্ৰতিক্ৰিয়াখিনি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলো সমাজ তথা জনসাধাৰণক এটা কথা ভালদৰে বুজাই দিছোঁ যে বৰ্তমান যিটো অসম তথা গোটেই বিশ্বৰ পৰিস্থিতি, যিটো কৰোণা ভাইৰাছৰ আতংকত গোটেই বিশ্বজুৰি কঁপি আছে, সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান আমি সকলোৱে এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। লগতে আমি সকলোৱে মাস্ক পৰিধান কৰাটো অতি জৰুৰী হৈ পৰিছে আৰু যিটো চেনিটাইজাৰৰ ইউজ আমি সকলোৱে, যদিও আমাৰ ঘৰত দুখীয়া শ্ৰেণীৰ মানুহসকলৰ চেনিটাইজাৰ নাই, সেইসকল মানুহে নিজে ঘৰত ব্যৱহাৰ কৰা ডেটল চাবোনেৰেও 10 মিনিট মূৰে মূৰে হাত মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। এনেকুৱা এইটো বৰ আক্ষেপৰ কথা যে আজি এসপ্তাহ হৈ যোৱাৰ পিছতো আমাৰ দুখীয়া শ্ৰমিক শ্ৰেণীৰ মানুহসকলে কোনো খোৱাৰ যোগান নাপালে চৰকাৰী তৰফৰ পৰা। আৰু সেইটো ক্ষেত্ৰত নিৰ্ভৰ কৰিয়ে বৰ্তমান আমাৰ সমাজ তথা আমাৰ অসমত বিভিন্ন ঠাইত বিভিন্ন এলেকাত শ্ৰমিক শ্ৰেণীৰ মানুহবিলাকে তাৰমানে কামৰ সন্ধানত নিজৰ এসাঁজ খোৱাৰ ভোকৰ সন্ধানত বাহিৰত ওলাই আহিব লাগে আৰু সেইটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশাসনে সেইবিলাক দৰিদ্ৰ পৰিয়ালক, সেইবিলাক দুখীয়া পৰিয়ালক লাঠি চাৰ্জ কৰি আছে লকডাউন ভংগ কৰা বুলি। তেনেক্ষেত্ৰত ইতিমধ্যে দিল্লীৰ নিজামুদ্দিন দৰগাহক লৈ এটা কথা ছ'চিয়েল মিডিয়াত বিভিন্ন মাধ্যমৰ পৰা সম্প্ৰচাৰ হৈ আছে, য'ত নেকি দেখা পোৱা গৈছে যে ইতিমধ্যে আমাৰ অসমত কৰিমগঞ্জ জিলাত এজন আমাৰ ইছলাম ধৰ্মাৱলম্বী লোক, তেওঁৰ গাত কৰোণা পজিটিভ বুলি প্ৰমাণিত হৈছে। তো তাৰ পিছৰ পৰাই এটা তাৰমানে কৰোণাক লৈ এটা ধাৰ্মীয়কৰণ কৰা হৈছে। সেইবিলাক চেনেলক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশেষভাৱে গৰিহণা দিছোঁ যে যাতে এই কৰোণা ভাইৰাছৰ সময়ত তেওঁলোকে এইটো কোনো ধৰ্মৰ ৰূপ নিদিয়ে, তেওঁলোকে যাতে মানৱতা, যিটো মানৱ জাতি আছে, মানৱ জাতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন সমাজ মাধ্যমত তথা ছ'চিয়েল মিডিয়া বা নিউজ চেনেলবিলাকত সতৰ্কবাণী প্ৰচাৰ কৰাৰ চেষ্টা কৰে। মানুহবিলাক কেনেকৈ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, কেনেকৈ ঘৰত থাকিব, এনেকুৱা ধৰণৰ সমাজ সজাগতামূলক সৃষ্টি কৰাটো তেওঁলোকৰ কৰ্তব্য। কিন্তু সেইটো বিপৰীতে তেওঁলোকে বৰ্তমান ইছলাম ধৰ্মাৱলম্বীক লৈ নিজামুদ্দিনৰ দৰগাহক লৈ এটা ভিতৰুৱা হিচাপে যিটো বিতৰ্কত নামি পৰিছে, বিভিন্ন পালি নেতাসকলেও এইটো লৈ বিতৰ্ক আৰম্ভ কৰিছে। তো আমি তেওঁলোকক এটাই অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে অসমত এটা পজিটিভ ধৰা পৰিছে যাতে দ্বিতীয় পজিটিভ ধৰা নপৰে তাৰ ব্যৱস্থা কৰক। কোনো ধৰ্মৰ ব্যৱস্থা যাতে নকৰে, যিহেতু ইছলাম ধৰ্মৰ লোকে আনিলে, এইটো হিন্দু ধৰ্মৰ লোকে আনিলে। আমাৰ মাজত বৰ্তমান ধৰ্ম লৈ টানা হাচৰা কৰাৰ কোনো সময় নাই। বৰ্তমান মানৱ জাতি ৰক্ষা কৰাৰ সময় আহি পৰিছে। সকলোৱে মানৱ জাতি ৰক্ষা কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। কই দিও কলো